জিৰা ৱাটাৰ বনাবলৈ প্ৰথম মই 1 গ্লাছ পানী ঢালি দিছোঁ আৰু তাৰপিছত মই 1 টেবুল স্পুন অফ জিৰা ঢালি দিম আৰু চামুচে এখিনি ভালকৈ মিক্স কৰি ল'ম মিক্স কৰাৰ পিছত আমি এখিনি তিয়াই কিনে এনেকৈ ঢাকি থৈ দিব লাগিব 1 দিনৰ কাৰণে এটো মই 1 দিনৰ কাৰণে তিয়াই থোৱা হৈ গৈছে এতিয়া আমি এখিনি বইল কৰি ল'ম এতিয়া মই গেছটো জ্বলাই ল'ম গেছটো জ্বলাই লোৱাৰ পিছত সসপেনটো পাতি দিম সসপেনটো পতাৰ পিছত মই যোনখিনি জিৰা মই তিয়াই থৈছিলোঁ সেইখিনি ইয়াত ঢালি দিম এইখিনি আমি 5 মিনিটৰ কাৰণে বইল কৰিব লাগিব অইলছ তেতিয়া কাৰণে বইল কৰিব যেতিয়ালৈকে পানীৰ কোৱান্টিটিটো অকমান কম হৈ নাযায় এয়া দেখিছে ইয়া পানীৰ কোৱান্টিটিটো অকমান কম হৈ আছে এতিয়া আমি গেছটো অফ কৰি এইখিনি চাকি ল'ম